Hey guys, welcome to my channel and this is the new vlog. আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। তো গাইজ আজি হৈছে দীপাৱলী, কিন্তু একদম দেৱালী চেৱালী লাগাই নাই গাইজ, কাৰণ জুবিন দাও নাই আৰু মানে যাক আটাইতকৈ এইটো চেক্ৰেট ডগ মানে তাইও নাই, কোনোবা এটা নাই। চ' সেইকাৰণে মন চন একদমেই বেয়া লাগিছে। তো আৰু ভিডিঅ' বনোৱা নাই সেইগিলাখান কাৰণতে। তো আজি বনাই দিলোঁ আৰু বহুত দিন, কাৰণ চেনেলটো ডাউন পৰি আছে, তো সেইকাৰণে বনাই দিলোঁ। তো ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ আৰু আগৰ দৰে ভ্লগত আহি গ'লোঁ আপোনালোকৰ ভাই। তো চাওক পৰিৱেশটো এবাৰ। কিন্তু যিহেতু পোহৰৰ উৎসৱটো পৰম্পৰাগতভাৱে চলি আহিয়ে আছে, দেন আমি পালন নকৰিলেতো নহ'ব, এনে সৰুকৈ পালন কৰিছোঁ। তো চাওক পূৰা লাইট চাইট লগাই দিছোঁ আৰু গাইজ ঘৰতো লাইট চাইট আছে, সেইখিনি আপোনালোকক মই যাই কিনে দেখাই দি আছোঁ, যিহেতু মই আছোঁ বাটত। তো চাই থাকক আপোনালোকক, মই ঘৰৰ লাইটখিনি পূৰা দেখাই দি আছোঁ, চটলত কি ধুনীয়াকৈ লগাইছোঁ। আৰু মই বৰ্তমান আছোঁ খুৰাহঁতৰ বাটত। তো চাওক, আৰু কুঁৱৰী দেখা নাই গাইজ, পূৰা ধোৱা হৈ গৈছে গাইজ। সেয়াই আৰু এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমাৰ মৰমৰ জুবিন দাক সকলোৱে যাতে ন্যায় প্ৰদান কৰে আৰু ন্যায় প্ৰদানটো সোনকালে যাতে পায়। তো সকলোৱে হেডষ্টেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এটা কমেণ্ট কৰি দিয়ক, যাতে পূৰা জুবিন দা অবিহনেতো দীপাৱলী পূৰা আধৰুৱাই, আমাৰ সকলোৰে পৃথিৱীখনে আধৰুৱা, অসমখনে আধৰুৱা, আৰু মোৰ জীৱনৰ পৰাও কোনোবা এটা যোৱাৰ পিছত মোৰো আধৰুৱা যেন হৈ গৈছে। তো সেয়াই আৰু। তো গাইজ পৰিৱেশটো চাই লওক গাইজ পূৰা। তো গাইজ ঘৰৰ পৰিৱেশ বুলি দেখাই আছোঁ, চাওক গাইজ। আৰু গাইজ মই আপোনালোকক কিছুমান কথা ক'ব বিচাৰিছোঁ যে জুবিন দাৰ মৃত্যুৰো বহুত মানে প্ৰায় একমাহ সম্পূৰ্ণ হ'ল, কিন্তু ন্যায় কিয় পোৱা নাই তাকলৈকে, সেইটো আমাৰ কুৱেশ্যন একদম মানে চৰকাৰৰ ওচৰত, যে সোনকালে আমাক ন্যায়টো দিয়ক, এইটো আমাৰ ৰিকুৱেষ্ট থাকিল। কাৰণ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ আছিল। চ' হাৰ্টথ্ৰব হৈ থাকিব, জুবিন দাৰ দৰে কোনো হ'ব নোৱাৰে আৰু নাছিলোঁ। চ' অতি সোনকালে যাতে ন্যায়টো প্ৰদান কৰে, সেয়ে আমাৰ অনুৰোধ। আৰু গাইজ ইয়াৰ মাজতে আপোনালোকক এটা এডভাৰটাইজমেণ্ট দিব বিচাৰোঁ, যে যদি আপোনালোকক হোমমেক কেণ্ডেল লাগে, যিকোনো ডিজাইনৰ, আপোনালোকে ডিজাইনটো কৈ দিলে হ'ল, বোৰে এনেকুৱা টাইপ বা ফুল হান বা চাৰিকণীয়া হান, মানে বহুত কিবাকিবি ষ্টাইলৰ আমাৰ তাত কেণ্ডেল আপোনালোকে এভেইলেবল পাব। আৰু আপোনালোকৰ ষ্টাৰ্টিং আছে 10 ৰুপিছৰ পৰা, আৰু ইফালে আপোনাৰ বৰ্তমানলৈকে এভেইলেবল প্ৰাইচ আছে 150। চ' মানে 10 টকাৰ পৰা ডাইৰেক্ট 150 টকালৈকে আছে পূৰা এভেইলেবল। আপোনালোকে মানে ষ্টাইলৰ পাই যাব, বা কোৱালিটি বহুত বেলেগ পাই যাব। আপোনালোকে কালাৰিং লাগে, হোৱাইট লাগে, চ' কালাৰিংটো মানে আপোনালোকৰ যেনেকুৱা কালাৰিং লাগে সেইটো বৰ্তমান পাৰফেক্ট হোৱা নাই, কাৰণ বস্তু আহি পোৱা নাই, কিন্তু বাকীখিনি সকলোখিনি পাই যাব। যদি আপোনালোকক কেণ্ডেল চেণ্ডেল লাগে, যিকোনো বাৰ্থডে কেণ্ডেল হওক বা দীপাৱলীৰে হওক, যদি লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। আপোনালোকৰ মোৰ নাম্বাৰটো আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়াই থাকিব। চ' আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে, বা মোৰ ইনষ্টাগ্ৰাম আইডিটো আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়াই থাকিব ভিডিঅ'টোৰ। চ' আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। আৰু বহুতে মানে মোক লগ পালে সুধি থাকে যে ভিডিঅ' চিডিঅ' কিয় বনোৱা নাই, বা ভিডিঅ' চিডিঅ' কিয় নিদিয়া, বা ইউটিউবটো বাদ দিলা নেকি। কিন্তু গাইজ আচলতে আপোনালোকক ক'ব গ'লে মই মনটো বহুত ভাগি পৰিছোঁ। তো এক প্ৰকাৰ ডিপ্ৰেশ্যন টাইপ হৈ আছোঁ। তো বৰ্তমান ভিডিঅ' চিডিঅ' বনোৱা নাই, কিন্তু আজি দীপাৱলী বুলি যিহেতু চেনেলটোৰ ওপৰতো কাম কৰিবই লাগিব, চ' আজি দীপাৱলী বুলি বনালোঁ। তো সেয়াই আৰু। চ' মন চন ভাল নহয় ইমান এটা, তো ভিডিঅ' চিডিঅ' সেনেকৈ বনোৱা নাই, কবিতাৰো কাম কৰা নাই। তো সেইকাৰণে চ' ভেৰি চৰি তাৰ বাবে, একদম চৰি, চ' চৰি। তো ট্ৰাই কৰিম আৰু ভালকৈ ভিডিঅ' বনাব, সদায় ডেইলি ভ্লগ ষ্টাৰ্ট কৰিম আৰু লাহেকৈ, কাৰণ চেনেলটো কাম নকৰিলে নহ'ব। সেইকাৰণে দিয়ক আৰু কথাখিনি সেইখিনিয়ে আছিল, কাৰণ সকলোৱে মোক সুধি আছিল যে ভিডিঅ' কিয় বনোৱা নাই, কি হ'ল। চ' সেইবাবে। আৰু গাইজ আজি দেৱালী বুলি বহুত সেমেকি আছে, কাৰণ জুবিন দাও নাই, আৰু মোৰ মনটোতো বেলেগ দিয়কচোন, জুবিন দাও নাই আৰু কোনোবা কাৰণে নাই আৰু কাৰোবাৰ লাইফত। তো সেয়াই আৰু। চ' ক'ৰবাত এটা দুটা মাৰি আছে বোমা, কিন্তু গাইজ একদম আগৰ উল্লাসটো নাই আৰু। সেয়ে আৰু গাইজ আমাৰ ইয়াতে চকত কিবা কিবি চলি আছে ৰ'ব, মানে এই খেলা চেলা চলি আছে কিবা, কিন্তু গাইজ এইবাৰ যাবাৰ মন যোৱা নাই।
বহুত কথা এইবোৰ তো যাবাৰ এবাৰ মনে জনাই ৰ'ব তো সেইকাৰণে আৰু যোৱাই নাই কিন্তু গাইজ আপোনালোকে কমেণ্ট কৰিবচোন যে দীপাৱলীটো কেনেকৈ কি পালন কৰিলে আপোনালোকে কমেণ্ট কৰিব গাইজ আৰু বহুত দিনৰ মূৰত ভ্লগত আহিলোঁ চ' আটাই মৰম দিব বুলি আশা থাকিল তো আৰু যদি আপোনালোকক কেণ্ডেলটো লাগে মোক কণ্টেক্ট কৰিব ডিছক্ৰিপশ্যনত মোৰ ফুল নাম্বাৰ দিয়া থাকিব আপোনালোকে কল কৰিব পাৰে কল হোৱাটছএপ সকলোতে পাব সেইটোত আৰু গাইজ ইনষ্টাটোও দিয়াৰ পৰা আপোনালোকে ফ'ল' কৰি থ'ব আৰু লগতে মোৰ পষ্টখিনি ৰিলচ চিলচ চব লাইক কৰি থ'ব আৰু লগতে তাৰ মাজত লাকি উইনাৰ হিচাপত থাকিব য'ত আপোনালোকে ভাল গিফ্ট পাই যাব লাগে এইটো পাই চ' সেইটোৱে আৰু যদি আপোনালোকক ৰ'ষ্ট ভিডিঅ' যদি লাগে মোক ক'বচোন গাইজ মানে কেইটামান ভাল লগা আছে ৰ'ষ্টে কৰি দিওঁ নেকি গাইজ সেইটোৱে ভাবিছোঁ ৰ'ব মানে কিছুমান যি থাকে মানে দেখবা যে নৰে ধৰক আপুনি কাৰোবাৰ লগত আছে ৰিলেশ্যনতে হওক কিবা হওঁতে কিন্তু আপোনাৰ ফ্ৰেণ্ডে দেখবা নোৱাৰে কিন্তু ভাঙি যি এৰে চ' সেনান প্ৰাণী বহুত আছে মোৰ লাইফত তো তাহাঁতক ভাল লগা আছে সেইকাৰণে যদি ৰ'ষ্ট ভিডিঅ' লাগে মোক কমেণ্ট কৰিব গাইজ আৰু গাইজ সকলোকে এবাৰ দীপাৱলীৰ শুভেচ্ছা জনালোঁ তো গাইজ আপোনালোকে চাব পাৰে আৰু একদম যিহেতু সেমেকি আছে তো একো সেই কৰা নাই বিশেষ তো গাইজ অহাকালি যদি পাৰোঁ আকৌ অলপমান ভালকৈ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম তো একদম পুৱাৰ পৰা একদম ৰাতিলৈকে গোটেইখিনি দেখোন পূৰা ট্ৰাই কৰিম আৰু গাইজ যদি কেণ্ডেলটো লাগে কণ্টেক্ট কৰিব এণ্ড গাইজ আপোনালোকে ছাপোৰ্ট কৰিব কাৰণ আপোনালোকৰ ছাপোৰ্ট অবিহনে আমি একোৱেই নহয় তো সকলোৱে ছাপোৰ্ট কৰিব আৰু লগতে আমি এটা কথাই জানো যে জুবিন দাই ন্যায় পাব লাগিব ন্যায় পাবই আৰু ন্যায় পাবই লাগিবই সেইটো আমাৰ লাষ্ট কথা চ' জুবিন দাই ন্যায় পাবই লাগিব তো সকলোৱে কমেণ্ট কৰক #জাষ্টিছ ফৰ জুবিন গাৰ্গ তো সকলোৱে শ্বেয়াৰ কৰি দিয়ক তো ইনষ্টাত সকলোৱে লিখি দিয়ক #জাষ্টিছ ফৰ জুবিন গাৰ্গ যাতে জুবিন দাই অতি সোনকালে ন্যায় পায় ধন্যবাদ আৰু যদি আজি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিয়ক গাইজ শ্বেয়াৰ কৰি দিয়ক বহুত দিনৰ মূৰত ভাইটো আহিছোঁ আপোনালোকৰ শ্বেয়াৰ কৰি দিয়ক অলপ আৰু আজিতো বেলেগ দেখুৱাই নোৱাৰিলোঁ কাৰণ দেৱালীত আপোনালোকে জানে এইবাৰ কেনেকৈ পালন হৈছে চ' সেইকাৰণে আৰু কালিৰ পৰা একদম ধামাকেদাৰ ভিডিঅ' আহি আছে আপোনালোকক প্ৰমিছ কৰি দিলোঁ গাইজ তো দিয়ক গাইজ বাই বাই